নমস্কাৰ। আজি আমি দশম শ্ৰেণীৰ অনুশীলনী 8.2 পাঠটিৰ সমাধান কৰিম আৰু এই পাঠটিৰ প্ৰশ্নকেইটা সমাধান কৰাৰ আগতে আমি যিকেইটা যি 6টা অনুপাত আছে সেই 6টা অনুপাতৰ নিৰ্দিষ্ট কোণ সাপেক্ষে তাৰ মানবোৰ আমি জানিব লাগিব, মনত থাকিব লাগিব, তেতিয়াহে আমি এই প্ৰশ্নটোৰ অনুশীলনী প্ৰশ্নকেইটা সমাধান কৰিব পাৰিম। গতিকে আমি যিকেইটা আমি sin cos tan cosec sec cotৰ আমি যিকেইটা মান পাইছোঁ নিৰ্দিষ্ট কোণ সাপেক্ষে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী সেই মানকেইটা আমি নিজে উলিয়াই ল'ব পাৰোঁ। কাৰণ কিতাপত যেনেকৈ আছে তাৰ পৰা যদি আমি হুবহু চাই মনত ৰাখিব বিচাৰোঁ তেতিয়াহ'লে সেইটো উলট পালট লাগে বা বেছি দিনলৈ মনত নাথাকে। গতিকে আমি ইয়াৰ মানকেইটাৰ যি সম্পৰ্ক আছে সেই সম্পৰ্কটো আমি জানিব লাগিব আৰু প্ৰথম সংখ্যাকেইটা অৰ্থাৎ চাইনৰ যদি মানকেইটা আমি উলিয়াব পাৰোঁ, sin 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এই চাইনৰ মানকেইটা মনত থাকিলে আমি গোটেইকেইটা অনুপাতৰ গোটেইকেইটা ডিগ্ৰীৰ মান গোটেইকেইটা কোণৰ মান আমি উলিয়াব পাৰিম। গতিকে আমি চাইনৰ মানকেইটা আমি কেনেকৈ উলিয়াই আমি সেইটো আগতে মনত ৰখাৰ কাৰণে এটা আমি কৌশল অৱলম্বন কৰোঁ। আমি চাইনৰ মানকেইটা উলিয়াবৰ কাৰণে আমাৰ এটা আছে 1 2 3 4 5। গতিকে আমি প্ৰথম 5টা পূৰ্ণ সংখ্যা লিখি লওঁ আমি চাইনৰ মানকেইটা উলিয়াই ল'বৰ কাৰণে, যে প্ৰথম 5টা পূৰ্ণ সংখ্যা 0 1 2 3 4। আমি প্ৰথম 5টা পূৰ্ণ সংখ্যা লিখিলোঁ। প্ৰথম স্তৰ এইটো হৈছে 1 নম্বৰ স্তৰ। তাৰপিছত 2 নম্বৰ স্তৰত আমি কি কৰিম, গোটেইকেইটাকে 4ৰে হৰণ কৰি দিম। গতিকে গোটেইকেইটা আমি 4ৰে হৰণ কৰিলোঁ, 4ৰে হৰণ কৰি দিব লাগে। ইয়াৰ মানকেইটা আমি লিখোঁ। ইয়াৰ মানকেইটা হৈছে 0/4 মানে 0 হ'ব, 1/4 টো 1/4 থাকিলে এইটো লঘিষ্ঠ আকাৰলৈ নিলে হ'ব 2 × 2 2 × 4। এইটো লঘিষ্ঠ আকাৰলৈ নিবলৈ আৰু বেলেগকৈ নোৱাৰি, গতিকে ইয়াক হৰণ কৰিলে হ'ব 1। গতিকে আমি প্ৰথম স্তৰত আমি লিখিলোঁ, প্ৰথম স্তৰত প্ৰথম 5টা পূৰ্ণ সংখ্যা লিখিছোঁ 0 1 2 3 4। তাৰপিছত 2 নম্বৰ স্তৰত লিখিলোঁ আমি গোটেইকেইটা পূৰ্ণ সংখ্যাক আমি 4ৰে হৰণ কৰি দিছোঁ আৰু 3 নম্বৰ হৰণ কৰি দি হৰণফলকেইটাক আমি 3 নম্বৰ স্তৰত কি কৰিম, গোটেইকেইটাৰ আমি বৰ্গমূল ল'ম। 3 নম্বৰ স্তৰত আমি বৰ্গমূল ল'ম, অৰ্থাৎ 0ৰ বৰ্গমূল ল'ব লাগিব। 1/4ৰ বৰ্গমূল ল'ম আমি, ঠিক তেনেকৈ 1/2ৰ বৰ্গমূল ল'ম, ঠিক তেনেকৈ 3/4ৰ বৰ্গমূল ল'ম আৰু 1ৰ বৰ্গমূল ল'ম। এতিয়া 0ৰ বৰ্গমূল ল'লে 0ৰ বৰ্গমূল 0 আৰু 1/4ৰ বৰ্গমূল ল'লে 1ৰ বৰ্গমূল 1 4ৰ বৰ্গমূল 2। ঠিক তেনেকৈ 1ৰ বৰ্গমূল 1 2ৰ বৰ্গমূল পূৰ্ণ সংখ্যাত পোৱা নাযায় √2 থাকিলে। ঠিক তেনেকৈ 3ৰ বৰ্গমূল পূৰ্ণ সংখ্যাত পোৱা নাযায় √3 থাকিলে আৰু 4ৰ বৰ্গমূল হৈছে 2 আৰু 1ৰ বৰ্গমূল 1। এই যিকেইটা আমি মান পালোঁ 0 1/2 1/√2 √3/2 1 এইকেইটাই হৈছে চাইনৰ মান। অৰ্থাৎ sin a অৰ্থাৎ sin a ৰ মানটো যদি 0 ডিগ্ৰী হয় sin 0 ডিগ্ৰীৰ মান হ'ব 0। ঠিক তেনেকৈ sin 30 ডিগ্ৰীৰ মান হ'ব 1/2, sin 45 ডিগ্ৰীৰ মান হ'ব 1/√2, sin 60 ডিগ্ৰীৰ মান হ'ব √3/2 আৰু sin 90 ডিগ্ৰীৰ মান হ'ব 1। আৰু এই চাইনৰ মানকেইটাক যদি আমি বিপৰীত ফালৰ পৰা অৰ্থাৎ সোঁফালৰ পৰা পঢ়োঁ তেতিয়াহ'লে সেইকেইটা কচৰ মান হ'ব। অৰ্থাৎ এই চাইনৰ মানকেইটা আমি বিপৰীত দিশৰ পৰা পঢ়িলে সেইকেইটা কচৰ মান হয়। অৰ্থাৎ sin 92 আমি cos 0 ডিগ্ৰী হ'ব বা sin 62 ইয়াৰ পিছৰটো হ'ব √3/2। ঠিক তেনেকৈ এইটো cos 30 মান হয়। ঠিক তেনেকৈ cos 45টো এনেকৈ উল্টাকৈ আহিলে মাজতে পৰিব। ঠিক তেনেকৈ ইয়াৰ পিছৰটো আছিলে 1/2, এইটো 1/2 লিখি দিম, অৰ্থাৎ cos 60 মান 1/2 আৰু শেষৰটো আছিলে 0, গতিকে এইটো আমি 0 লিখি দিলোঁ। গতিকে আমি চাইনৰ মানকেইটা আমি উলিয়াই লোৱাৰ পিছত বিপৰীত ক্ৰমে আমি যদি বিপৰীত ফালৰ পৰা লিখোঁ মানকেইটা তেতিয়াহ'লে সেইকেইটা কচৰ মান হৈ যাব, অৰ্থাৎ চাইনৰ 92 cos 0 হৈ যাব। ঠিক তেনেকৈ এতিয়া টেনৰ মান উলিয়াবলৈ কাৰণ টেনৰ মান চাইন কচৰ পৰা টেনৰ মানটো অতি সহজতে উলিয়াব পাৰি। কাৰণ আমি টেন এ পাইছিলোঁ কি এটা সম্পৰ্ক পাইছিলোঁ sin a/cos a, এইটো জানিব লাগিব। sin a/cos a মানে হৈছে tan a। অৰ্থাৎ এতিয়া sin a ৰ মান কিমান আছে, ইয়াতে 0 আছে, ইয়াতে 1 আছে। 0/1 কিমান হয়, 0/1 মানে 0 হয়, আৰু tan 0 ডিগ্ৰীৰ মান 0 হ'ব। ঠিক তেনেকৈ 1/2 √3/2 কিমান হ'ব, যদি আমি এই মানটো বহাই দিওঁ ইয়াতে, যদি আমি 1/2 √3/2 তেতিয়াহ'লে ইয়াৰ মানটো কিমান হ'ব। ইয়াৰ মানটো যদি আমি সৰল কৰিব বিচাৰোঁ 2 × 2 তাৰপিছত 2, এইটো 1/2 আছিলে, 2 × √3 2√3, 2 2 কাটা গ'ল, 2 × 2 এইটো থাকিলে 1/√3। গতিকে এইটো tan 30 ডিগ্ৰীৰ মান হ'ব 1/√3। ঠিক তেনেকৈ আমি বাকীকেইটাও ঠিক এই সম্পৰ্কটোত আমি মানটো বহাই দিলে এই মানকেইটা পাম। এইটো আমি চমুকৈ কৰিছোঁ, 1/√2 / 1/√2 হ'লে 1 হ'ব, সমান সংখ্যা। ঠিক তেনেকৈ √3/2 1/2 পূৰণ কৰিলে √3/2 / 1/2, এইটো আমি যদি পূৰণ কৰোঁ 2 × √3, ঠিক তেনেকৈ 2 × 2 2 2 কাটা গ'ল, ইয়াত থাকিলে √3 আৰু 1/0 sin a/cos a 1/0 শূন্য কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰি, ইয়াৰ কোনো মান পোৱা নাযায়, গতিকে এইটো আমি সংখ্যাবদ্ধ নহয় বুলি লিখিব পাৰোঁ অথবা আনডিফাইন বুলি লিখিব পাৰোঁ, অৰ্থাৎ চিহ্নৰে আমি এনেকৈ লিখি থ'ব পাৰোঁ, ইয়াৰ কোনো মান নাই। এতিয়া চাইটো আমি তেনেকৈ পূৰ্ণ সংখ্যাৰ পৰা উলিয়ালোঁ, প্ৰথম 5টা পূৰ্ণ সংখ্যাৰ পৰা উলিয়ালোঁ। কচটো আমি তাক বিপৰীত ক্ৰমে লিখি উঠি কচৰ মানটো লিখিলোঁ।
তাৰপিছত 10 ৰ মানটো আমি কি পালো sin বাই cos যেটো সম্পৰ্ক আছিলে sin a বাই cos a = 10 ঠিক তেনেকৈ 0/1 0 হয় 1/2 ডিভাইডেড বাই √3/2 1/√3 1/√2 বাই 1/√2 1 পালো √3/2 ডিভাইডেড বাই 1/2 আমি পালো √3 ঠিক তেনেকৈ 1/0 কোনো মান পোৱা নাযায় এটো আনডিফাইন্ড এতিয়া আমি cosec ৰ মানটো আমি জানো যে sin ৰ সম্পূৰ্ণ বিপৰীত অনুপাতটো হৈছে cosec অৰ্থাৎ আমি এই sin ৰ যিকেইটা অনুপাত পাইছো সেই অনুপাত কেইটাৰ আমি যদি গুণাত্মক বিপৰীতটো উলিয়াও গুণাত্মক বিপৰীত ল'ব লাগিলে যেনেকৈ আমি 2 ৰ গুণাত্মক বিপৰীত 1/2 বা 5 ৰ গুণাত্মক বিপৰীত 1/5 সেই গুণাত্মক বিপৰীত কেইটা উলিয়ালে সেইকেইটাই হ'ব cosec ৰ মান যেটো sin ৰ সম্পূৰ্ণ বিপৰীত অনুপাত cosec হয় গতিকে 0 ৰ গুণাত্মক বিপৰীত পোৱা নাযায় উলিয়াব নোৱাৰি আমি জানো তাৰপিছত ইয়াৰ গুণাত্মক বিপৰীতটো হ'ব 2/1 2/1 মানে 2 ঠিক তেনেকৈ ইয়াৰ গুণাত্মক বিপৰীতটো হৈছে √2/2 1 √2/1 √2/1 মানে √2 ঠিক তেনেকৈ ইয়াৰ গুণাত্মক বিপৰীতটো হ'ব 2/√3 2/√3 আৰু ইয়াৰ গুণাত্মক বিপৰীতটো হৈছে 1/1 1/1 মানে হৈছে 1 গতিকে তেনেকৈ আমি cosec ৰ মানকেইটা পালো ইয়াৰ পিছত আমি sec ৰ মানকেইটা উলিয়াব লাগে sec ৰ মানকেইটা আমি ঠিক তেনেকৈ যেনেকৈ sin আৰু cosec সম্পূৰ্ণ বিপৰীত অনুপাত আছিলে cos আৰু sec টো সম্পূৰ্ণ বিপৰীত অনুপাত গতিকে আমি ইয়াৰ গুণাত্মক বিপৰীতকেইটা লিখিলে হ'ব 1 ৰ গুণাত্মক বিপৰীত 1/1 মানে 1 হয় ইয়াৰ গুণাত্মক বিপৰীতটো আমি লিখিব লাগিব 2/√3 ঠিক তেনেকৈ ইয়াৰ গুণাত্মক বিপৰীত √2/1 মানে √2 হ'ব ইয়াৰ গুণাত্মক বিপৰীত 2/1 মানে হ'ব 2 ঠিক তেনেকৈ 0 ৰ কোনো গুণাত্মক বিপৰীত পোৱা নাযায় সেয়ে হি আনডিফাইন্ড হ'ব আৰু শেষত থাকিলে cot টো উলিয়াবৰ কাৰণে ঠিক একেধৰণে আমি উলিয়াব পাৰোঁ আমি জানো যে tan ৰ সম্পূৰ্ণ গুণাত্মক বিপৰীত হৈছে cot হয় গতিকে 0 ৰ গুণাত্মক বিপৰীত পোৱা নাযায় ঠিক তেনেকৈ ইয়াৰ গুণাত্মক বিপৰীত হ'ব √3/1 মানে √3 হ'ব ইয়াৰ গুণাত্মক বিপৰীত 1/1 মানে 1 হ'ব ঠিক তেনেকৈ √3 গুণাত্মক বিপৰীত হ'ব 1/√3 আৰু ইয়াৰ গুণাত্মক বিপৰীত 0 গতিকে আমি এনেকৈ পাই গ'লো এনেকৈ আমি গোটেইকেইটা মান পাই গ'লো আৰু এই মানকেইটা আমি মনত ৰাখি বিশেষকৈ sin cos ৰ মনত sin ৰ মানকেইটা মনত ৰাখিব পাৰিলে আমি বাকীকেইটা মান অতি সম্পৰ্ক সহায় বাকীকেইটা উলিয়াই ল'ব পাৰোঁ আৰু এইকেইটা মান উলিয়াব পাৰিলে আমি ইয়াৰ পিছত যিটো অনুশীলনী আছিলে 8.2 অনুশীলনী সেই অনুশীলনীৰ প্ৰশ্নকেইটা আমি সমাধান কৰিব পাৰিম এতিয়া 8.2 অনুশীলনীৰ প্ৰথম প্ৰশ্নটো কৈছে মান নিৰ্ণয় কৰা তাৰে আমি প্ৰথম 1 নম্বৰ প্ৰশ্নটো কৰোঁ এতিয়া এক নম্বৰ প্ৰশ্নটো দিয়া আছে sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাস দিয়া আছে sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী গতিকে এটা আমি মানকেইটা মনত পেলাব লাগিব sin 60 ডিগ্ৰী মান আছিল √3/2 পুৰণ cos 30 ডিগ্ৰী মান আছিল √3/2 ঠিক তেনেকৈ sin 30 ডিগ্ৰী মান আছিল 1/2 আৰু cos 60 ডিগ্ৰী মান আছিল 1/2 এটা আমি পূৰণ কৰোঁ 2 × 4 √3 × √3 √9 প্লাস 1 × 1 2 × 4 আৰু 9 ৰ বৰ্গমূল আমি জানো যে 3 3/4 প্লাস 1/4 4 4 লখাগু 4 3 প্লাস 1 অৰ্থাৎ 3 প্লাস 1 4 4/4 মানে 1 এই উত্তৰটো মানে গতিকে আমি আমাৰ তালিকাখন বা ইয়াৰ মানকেইটা মনত ৰাখিব লাগিব sin 60 মান আছিল √3 cos 30 মান আছিল √3/2 sin 60 মান √3/2 আছিলে cos 30 মান √3/2 আছিলে ঠিক তেনেকৈ sin 30 মান 1/2 আছিলে cos 60 মান 1/2 আছিলে এইকেইটা আমি তালিকাত আলোচনা কৰিলোঁ সেনেকৈ মানটো উলিয়াই আমি এইখিনি সৰল কৰিলোঁ অৰ্থাৎ ইয়াত যিখিনি সৰল কৰিব লাগে সেই সৰল কৰিলে এনসাৰটো ওলাই যায় গতিকে এই লাইনটোৱে আচল প্ৰধান এইকেইটা মনত থাকিলেহে আমি এইখিনিৰ পৰা পালেহে আমি এই এনসাৰটো পাম ঠিক তেনেকৈ আৰু এটামান আমি প্ৰশ্ন কৰি চাওঁ 2 নম্বৰ প্ৰশ্নটো কৰি চাওঁ 2 নম্বৰ প্ৰশ্ন দিয়া আছিলে 2 নম্বৰ প্ৰশ্নটো দিয়া আছিলে 2 tan square 45 ডিগ্ৰী 2 tan square 45 ডিগ্ৰী প্লাস cos square 30 ডিগ্ৰী প্লাস cos square 30 ডিগ্ৰী মাইনাস sin square 60 ডিগ্ৰী আছিলে sin square 60 ডিগ্ৰী গতিকে ইয়াত আমি মানকেইটা বহাই দিওঁ আমি 2 টো 2 থাকিলে পুৰাণ tan 45 ডিগ্ৰী মান 1 আছিলে গতিকে ইয়াত 1 স্কয়াৰ লিখিব লাগিব প্লাস cos 30 মান আছিলে √3/2 গতিকে ইয়াত √3/2 স্কয়াৰ লিখিব লাগিব মাইনাস sin 60 মান আছিলে √3/2 গতিকে √3/2 স্কয়াৰ লিখিব লাগিব ইয়াত আমি লিখো 2 1 × 1 হয় প্লাস এটো হ'ব √9/4 মাইনাস এটো হ'ব √9/4 ঠিক তেনেকৈ 2 × 2 9 3 3/4 মাইনাস 3/4 3/4 0 হল এটো বিকৰিলে 0 হ'ব এনসাৰটো থাকিলে 2 গতিকে এইখিনি অতি সহজতে সৰল কৰিলে হ'ল যেটো আমি অখণ্ড সংখ্যা বা পৰিমেয় সংখ্যাৰ যেটো যোগবিক জানো সেই যোগবিক নিয়মতে এইখিনি সৰল কৰিলে হ'ব কেৱল আমি মনত ৰাখিব লাগিব অনুপাত কেইটাৰ অৰ্থাৎ ত্ৰিকোণমিতিৰ অনুপাত কোন সাপেক্ষে অনুপাত কেইটাৰ মান সেই মানকেইটা উলিয়াব
মনত ৰাখিব পাৰিলেই আমি এই প্ৰশ্নবোৰ সমাধান কৰিব পাৰিম ধন্যবাদ